হেল্ল' এভৰিৱান, আজিলৈ আহিছোঁ কঁঠালৰ মুচিৰ এটি সুন্দৰ ৰেচিপি। যিসকলে পকা কঁঠাল খাই বেয়া পায় সেইসকলক এনেধৰণেৰে কঁঠালৰ মুচি যদি আঞ্জা কৰি বনাই দিয়া হয় নিশ্চয় খাই ভাল পাব। তেতিয়াহ'লে আহকচোন কঁঠালৰ মুচিৰ আঞ্জাখন বনাওঁ। তাৰ কাৰণে এয়া কোমলীয়া কঁঠাল এটা এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। ইয়াৰ উখুৰা মুখুৰা সেউজীয়া অংশ আৰু মাজৰ ডিলাটো আঁতৰাই লৈ এটা জোখত কাটি লৈছোঁ। বৰ ডাঙৰো কৰা নাই, সৰুও কৰা নাই। এইখিনি মই এতিয়া ভালদৰে ঠাণ্ডা পানীৰে ধুই আনিছোঁ। তাৰ পাছত ইয়াৰ আঠাটো ভালদৰে যাবৰ কাৰণে মই উতলা গৰম পানী ঢালি দিছোঁ। তাতে অকণমান নিমখ দিছোঁ আৰু হালধি দি এইখিনি 10 মিনিটমান সময় মই এনেদৰে তিয়াই থৈ দিম। ইচ্ছা কৰিলে আপোনালোকে অকণমান বইল কৰিও ল'ব পাৰে। মই বইল কৰি লোৱা নাই, উতলা গৰম পানী ঢালি দিলোঁ। তাত নিমখ আৰু হালধি সানি অকণমান সময় ইয়াৰ আঠাটো যাবৰ কাৰণে, ইয়াৰ কেঁহা ভাৱটো আঁতৰি যাবৰ কাৰণে ৰাখি থ'লোঁ। এয়া 10 মিনিটমান হৈ গ'ল। এতিয়া এয়া ফুটা লগা খৰাহী এটাত এইখিনি কাঢ়ি লৈছোঁ। আকৌ অকণমান চফা পানীৰে এনেদৰে ভালদৰে ধুই ল'লোঁ। পানীখিনি আঁতৰাবলৈ এনেকৈ থৈ দিছোঁ। এতিয়া এইফালে কেৰাহী এখন পাতি লৈছোঁ। ইয়াৰ কাৰণে মই আদা, নহৰু, পিঁয়াজ, বিলাহী এইখিনি ভালদৰে কাটি ল'লোঁ। কেৰাহীখন অকণমান গৰম হ'লত ইয়াত দিছোঁ মিঠাতেল। মিঠাতেল আপোনালোকে নিজৰ জোখমতে দিব। এইখিনি মই অকণমান দেৰি ফ্ৰাই কৰি ল'ম। আধা সিজাকৈ এনেকৈ কঁঠালৰ মুচিখিনি মই তেলতে অকণমান ফ্ৰাই কৰি লৈছোঁ। এনেকৈ ল'লে মানে খাবলৈ বেছি ভাল হয়, নহ'লে কেতিয়াবা কঁঠালৰ ভিতৰলৈকে তেল মছলাবিলাক নোসোমাই, তেতিয়া খাবলৈ বৰ ভাল নালাগে। সেইকাৰণে এনেদৰে ফ্ৰাই কৰি লৈছোঁ। কিন্তু বইল কৰিও ল'ব পাৰে। এইখিনি ফ্ৰাই কৰি হলত এতিয়া তেলৰ পৰা তুলি লৈছোঁ। সেই একেখন কেৰাহীতে বাকি থকা তেলখিনিত লং, ইলাচি, দালচেনি, তেজপাত আৰু শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দি অলপ সময় ভাজি লৈছোঁ। তাৰ পাছত এয়া কাটি লোৱা পিঁয়াজ দিছোঁ। কাটি লোৱা পিঁয়াজখিনি দি মই অলপ সময় ভাজিছোঁ। তাৰ পাছত দিছোঁ আদা নহৰু পেষ্ট। এইখিনিও মই অলপ সময় লৰাই এনেদৰে ভাজিছোঁ যাতে পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনিৰ কেঁচা ভাৱটো নাইকিয়া হয়। এইখিনি অলপ সময় ভজাৰ পাছত ইয়াত দি দিছোঁ মিহিকৈ কাটি লোৱা বিলাহীখিনি। ইচ্ছা কৰিলে আপোনালোকে এইখিনি পেষ্ট বনাইও ল'ব পাৰে। মই পেষ্ট বনাই লোৱা নাই, মিহিকৈ কাটি লৈছোঁ। এইখিনি অকণমান সময় ভাজি লোৱাৰ পাছত ইয়াত এতিয়া যিখিনি দৰকাৰী আমাৰ মছলা সেইখিনি দিম। মই পাউডাৰ মছলাই ব্যৱহাৰ কৰিছোঁ, কিন্তু আপোনালোকে গোটা মছলা ভাজি পিনে মছলা বনাই ল'বও পাৰে। ইয়াত দিছোঁ আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ, এচামুচ মিট মছলা আৰু অকণমান ৰঙৰ কাৰণে দিছোঁ ৰেড চিলি পাউডাৰ, হালধি আৰু আন্দাজমতে নিমখ। এইখিনি দি মই মছলাখিনি ভালদৰে ভাজি ল'ম। গেছটো একেবাৰে ল' কৰি ৰাখিছোঁ, কাৰণ গেছৰ ফ্লেমটো যদি বঢ়াই দিওঁ তেতিয়া মছলাখিনি জ্বলি যাব। এইখিনি ভালদৰে লৰাই হলত যেতিয়া মছলাখিনি ভালদৰে পিঁয়াজ, নহৰু, আদা আৰু বিলাহীৰ পেষ্টখিনিৰ লগত মিলি গৈছে, তেতিয়া ইয়াত অকণমান পানী ঢালি দিছোঁ যাতে এইখিনি বিলাহীখিনি ভালদৰে গলি যায়। এইখিনি অকণমান পানী ঢলাৰ পাছত মই অকণমান লৰাই দিছোঁ। লৰাই দি পিনে 1 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। 1 মিনিটমান হৈ গ'ল। 1 মিনিটমান হৈ যোৱাৰ পাছত এয়া হাতাখনে লৰাই দেখুৱাইছোঁ অকণমান গলিছে। এইখিনি ভালদৰে লৰাই দিছোঁ। লৰাই দিয়াৰ পাছত ইয়াত দি দিছোঁ ফ্ৰাই কৰি লোৱা কঁঠালৰ মুচিখিনি। এইখিনি ঢালি এতিয়া মছলাখিনি ভালদৰে কঁঠালৰ গাত লাগি যোৱাকৈ লৰাই অলপ সময় ভাজি থাকিম। এনেদৰে লৰাই অলপ সময় ভাজি আছোঁ যাতে ইয়াৰ কঁঠালৰ টুকুৰাকেইটাৰ গাত মছলা ভালদৰে সোমাই যায়। এয়া মই 5 মিনিটমান সময় এনেদৰে লৰাই ভাজি আছিলোঁ। তাৰপাছত এয়া 1-2 মিনিটমানৰ কাৰণে অলপ সময় ঢাকি দিলোঁ। তাৰপাছত এয়া এনেকৈ টুকুৰাকৈ কাটি লৈছোঁ আলু। কঁঠালৰ মুচিখিনি সিজোতে সময় লাগে, সেইটো কাৰণে আলুখিনি পাছত দিছোঁ। একেলগে যদি ভাজোঁ তেতিয়াহ'লে আলুখিনি সোনকালে গলি ভাগি গুচি যাব। সেইটো কাৰণে আধা যেতিয়া কঁঠালৰ মুচিখিনি সিজিলে তেতিয়া টুকুৰাকৈ কাটি লোৱা আলু দিলোঁ। আলুখিনি দি আকৌ মই ভালদৰে লৰাই দিছোঁ যাতে আলুখিনি গাতো ইয়াৰ তেল মছলাখিনি সোমাই যায়। এনেদৰে অলপ সময় লৰাই ভাজি থাকিম।
এনেদৰে লৰাই লৰাই 5 মিনিটমান সময় ভাজি ল'লোঁ। তাৰপাছত 1 পৰা 2 মিনিটমান সময় এনেদৰে ঢাকি ৰাখিলোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ৰাখিছোঁ। 2 মিনিটমান সময় এনেদৰে ঢাকি ৰখাৰ পাছত ঢাকনখন আঁতৰাই আকৌ অকণমান ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত কঁঠাল আৰু আলুখিনি গাত ভালদৰে মছলাখিনি সোমাই গৈছে। এতিয়া হেতাখনেৰে ভালদৰে লৰাই গৰম পানী ঢালি দিছোঁ। গৰম পানীয়ে দিব, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, কাৰণ ঠাণ্ডা পানী দিলে সিজিবলৈ অকণমান টাইম লাগে। কঁঠালখিনি ডুব যোৱাকৈ গৰম পানী দিছোঁ। তাৰপাছত অকণমান লৰাই দিছোঁ। লৰাই দিয়াৰ পাছত এইখিনি আৰু অকণমান সময় উতলিবলৈ দিম। এইখিনি উতল আহিছে, অকণমান সময় ঢাকি ৰাখিছোঁ। অকণমান সময় ঢাকি ৰখাৰ পাছত এয়া আকৌ চেক কৰি চাই লৈছোঁ, অকণমান লৰাই দিছোঁ। এয়া প্ৰায় অকণমান সিজিছে। এইটো সময়তে এয়া দিছোঁ কাষ্টুৰি মিঠি অকণমান হাতেৰে মোহাৰি দিছোঁ। মোৰ ওচৰত ধনিয়া নাছিলে, সেইটো কাৰণে এইখিনি দিছোঁ। এইটো একেবাৰে অপচনেল হয়, যদি থাকে দিব পাৰে, নাথাকিলে নিদিলেও একো প্ৰব্লেম নাই। এইখিনি উতলি অকণমান শুকাবলৈ দিলোঁ। জোলৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপ মতে থ'ব। মই বৰ বিশেষ জুলীয়াও কৰা নাই, বৰ শুকানো কৰা নাই। এয়া হেতাখনেৰে হেঁচি চাইছোঁ, সিজিছে। এইখিনি একদম সম্পূৰ্ণকৈ গলি যাবলৈ দিয়া নাই। যেতিয়া সিজিলে অলপ সময় উতলাৰ পাছত মই কাঢ়ি দিলোঁ। মাংস সাধাৰণতে আমি যেনেধৰণে বনাওঁ সেনেকৈ কঁঠালৰ ভাজিকণ বনাব লাগে আৰু মাংসৰ নিচিনাই লাগে খাবলৈ। এইখিনি সিজা হ'লত অলপ ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত এয়া কাঁহীখন বাৰি লৈছোঁ। এয়া বাতি বাৰি দেখুৱাইছোঁ। আঁতৰৰ পৰা দেখিলে মাংস নিচিনাই লাগে, নহয়নে? এনেদৰে কঁঠালৰ চব্জি বনাই খাইছেনে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই।